हाय फ्रेंड की खबर आपलोকৰ आशा कৰো निश्चय ভাল মোৰো ভাল आपलोকৰ আশীৰ্বাদত আৰু আমি এতিয়া গৈ আছো মেডিকেল ভাবিলো ভিডিওটো आपलोকৰ লগতো শেয়াৰ কৰো আৰু স্কিপ নকৰাকৈ চাই যাব ভিডিওটো এয়া চাওকচোন দেখিবলৈ কিমান সুন্দৰ পৰিবেশ চাৰিওফালে সেউজীয়া এয়া আমি মেডিকেল পালোহি গাড়ী দেখিছেনে থবলৈ জাগা নাই কেনেও সেইকাৰণে ভাবিলো মেডিকেলৰ ভিতৰৰ ফালে ভৰাই লৈ যাওঁ এয়া গৈ আছো এখন মেডিকেলৰ গেটখন আৰু এসখন গাড়ী থবলৈ কেনেও জাগা নাই ফাইনালি জায়গা এখন পাইছো যেনে তেনে গাড়ীখন লৈ এডোখৰতে থৈ লওঁ ইমানেই গাড়ী থবলৈ জাগা নাই এইডোখৰতে অকণমান জাগা পাইছো এডোখৰতে ভাবিছো গাড়ীখন থৈ লওঁ আর ফ্রেন্ড এতিয়া আমি গাড়ীৰ পৰা নামি মেডিকেললৈ বুলি আহিছো এতিয়া আমি টিকেট কাটি লমগে ভিডিওটো আপোনালোকে চাই যাব আৰু ভিডিওটো কেনে পালে শেষত কমেন্টত জনাবলৈ নাপাহৰিব এয়া আমাৰ টিকেট কাউণ্টাৰত টিকেট কাটিবলৈ ৰৈ আছো মানুহ ধেৰ বহুত মানুহ আজি এয়া ৰৈ আছে টিকেট কাটিবলৈ মই বহি আছো ভাবিলো ভিডিওটো কৰি থওঁ আজি বহুত মানুহ টিকেট কটাৰ পাছতহে ডক্টৰক দেখাব পাৰিম সেইকাৰণে ভাবিলো টিকেটটো কাটি লওঁ আৰু আমাৰ টিকেট কটা হৈ গ'ল এতিয়া আমি ডক্টৰৰ ওচৰলৈ যাম নাজানো ডক্টৰৰ ওচৰত কিমান মানুহ ৰৈ আছে আজি বহুত মানুহ আমি এতিয়া ডক্টৰৰ ওচৰলৈ গৈ আছো হাই ডক্টৰৰ ওচৰৰ আহিলো তেওঁ চালে বাৰু তেওঁ এতিয়া আল্ট্ৰাসাউণ্ড কৰিবলৈ কৈছে এতিয়া আমি যাম আল্ট্ৰাসাউণ্ড কৰিবলৈ এয়া মেডিকেলৰ পৰা ওলাই আহিছো গাড়ীৰ ওচৰলৈ এতিয়া আমি টাউনলৈ যাম মেট্ৰিক্সতে ভাবিছো কৰিম বুলি আল্ট্ৰাসাউণ্ডটো কাৰণ যোৱাবাৰখন তাতে কৰা হৈছিল সেইকাৰণে ভাবিছো এবাৰ মেট্ৰিক্সতে কৰিমগে বলক তেতিয়া হলে এয়া মেডিকেলৰ পৰা ওলাই আহোঁতে ভাবিলো ৰংঘৰ দেখিলো ভাবিলো ভিডিওটো কৰি থওঁ যিবিলাকে দেখা নাই তেওঁলোককো দেখুৱাবলৈ অকণমান চেষ্টা কৰিছো ভিডিওৰ জৰিয়তে যিবিলাকে দেখা নাই হেৰি আমাৰতো শিৱসাগৰ সকলোৱে দেখিছেই আৰু আঁতৰৰ পৰাও অহা মানুহ চবেই বহুতে দেখিছে বাৰু কিছুমানে ধৰক দেখা নাই ভাবিলো ভিডিওটো কৰি আপোনালোকক দেখুৱাওঁ গাড়ীৰ পৰা কৰি অহাৰ কাৰণে অকণমান ইমান স্পষ্ট নাই হোৱা বাৰু গছ আছে ধৰক গাড়ীবিলাক ৰাস্তা কিনাৰত ৰৈ আছে যে সেইকাৰণে গাড়ীৰ পৰা আহোঁতে কৰি আহিছিলো এয়া হ'ল আমাৰ শিৱসাগৰৰ ৰংঘৰ আৰু এইপিনে আহিছো আমি মেট্ৰিক্সলৈ গাড়ী ওচৰত পাৰ্ক কৰিব নোৱাৰি কাৰণে আঁতৰতে থৈ আহিছো অলপ খোজকাঢ়ি আহিছো মেট্ৰিক্সলৈ মেট্ৰিক্সতে আল্ট্ৰাসাউণ্ডটো কৰি লওঁ তাৰপিছত দেখুৱাই যাম ভিডিওটো আপোনালোকক এয়া আমি বেটেৰী ৰিক্সাত আহি আছো এতিয়া মেট্ৰিক্সত আজি ডক্টৰ নাই হেনো সেইকাৰণে আল্ট্ৰাসাউণ্ড নকৰে ভাবিলো ঘৰৰ পৰা আহিছো যেতিয়া ইমান দূৰ হয় সেইকাৰণে মহাদেৱীতে কৰি যাওঁ এতিয়া সেইকাৰণে আমি মহাদেৱীতে আহিছো মহাদেৱীতে যদি ডক্টৰ পাওঁ তাতে কৰিম দেৰি হ'ব চাগে অলপ কিন্তু ভাবিছো তাতে কৰি লম
সেইকাৰণে এতিয়া আমি আকৌ মহাদেৱলৈ আহিছোঁ। পামগৈ এতিয়া, বেছি দূৰ নহয় বাৰু। এয়া আমি মহাদেৱী মেডিকেল ষ্ট'ৰ পৰা আমি এতিয়া মহাদেৱীৰ পৰা ওলাই আহিছোঁ। মহাদেৱীত টিকেট কটা হৈ গ'ল 35। বহুত দেৰি হ'ব, 3:30 বাজিব বুলি কৈছে। সেইকাৰণে ভাবিলোঁ বজাৰ কৰিবলগীয়া বস্তুখিনি আমি বজাৰ কৰিলোঁ অকণ সময়তে, আৰু কিবা এটা খায়ো ল'ম। সেই বুলিয়ে দৌলমুখলৈ আহিলোঁ। দৌলমুখত শাকৰ গুটিবোৰ দৌলমুখতে পোৱা যায় বাৰু। ভাবিলোঁ শাকৰ গুটি কেইটামানো লৈ লওঁ, আৰু দৌলৰো ফটো কপি মাৰি ৰাখি থ'লোঁ। এয়া শাকৰ গুটি, লাই, পালেং, ধনিয়া, যিমানবোৰ প্ৰয়োজনীয় শাকৰ গুটি পোৱা যায়। এইপিনে ৰঙালাও, বিলাহী, বেঙেনা এনেকৈ কৰি গুটি কেইটামান লৈ থ'লোঁ। ভাবিলোঁ বাৰীত সিঁচি থ'লে খাবলৈ হ'ব ধৰক, সেইবুলি গুটি কেইটামান ল'লোঁ। আৰু এয়া দেখিছেনে কিমান ৰাতি হ'ল। আল্ট্ৰাচাউণ্ড কৰোঁতে আচলতে বহুত দেৰি হ'ল, 3:30 বুলি কৈছিলে, কিন্তু 4:30মান বাজিলে। তাৰপিছতে এয়া আল্ট্ৰাচাউণ্ড কৰি আহিলোঁ। ৰিপৰ্ট দেখুৱাবলৈ আজি নহ'লেগৈ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।